মই দুখাৰমান কথা ক'ম বুলি আহিলোঁ আৰু যিহেতুকে মই এইবোৰ কথাত মই ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ কাৰণ মই কেতিয়াও ভবা নাছিলোঁ এইবোৰ মই ভিডিঅ' বনাম বুলি কিন্তু নবনাই নোৱাৰিলোঁ কাৰণ ইমান বিতৰ্ক কৰি আছে যিহেতুকে অগ্নিনাভ বাবা শিৱ মন্দিৰৰ বিষয় লৈ ইমান বিতৰ্ক কৰিবলগীয়া কি কথা আছে মই গম পোৱা নাই বুজা নাই যে ইমান বিতৰ্ক কৰিবলগীয়া কোনো কথা নাই যিহেতু ইমানেই বিতৰ্ক কৰিছে নাটকৰ নিচিনা বনাইছে মানুহে মই এতিয়া নাম উল্লেখ নকৰোঁ কোনে কি কৰিছে আপোনালোকে যিসকলে চাইছে তেখেতসকলে চবে গম পাইছে কি কৰিছে কি নাই কৰা কিন্তু মই নকৈ নোৱাৰিলোঁ কাৰণ এনেকুৱা এটা মন্দিৰ আমাৰ অসমত স্থাপিত হৈছে কাৰণ এখন ঘৰত তেখেতসকলে শিৱৰ পূজা কৰাৰ বাবে ইমানখিনি হোৱাৰ বাবে তেখেতসকলে বনাইছে মন্দিৰটো স্থাপিত কৰিলে কিন্তু যিসকলে যেনেকৈ চলাই আহিছে তেনেকৈ চলি থাকিব নিদি বিতৰ্কৰ মাজত ইমানকৈ ঠেলি নিছে মই বুজি পোৱা নাই যে মোৰ শুনি অশান্তি লাগি গৈছে প্ৰতিটো ভিডিঅ' অকল অগ্নিনাভ বাবাৰ মন্দিৰক লৈ কিনে ইমানখিনি ভিডিঅ' কৰি আছে মই নকৈ নোৱাৰিলোঁ তো সেইটো কাৰণে অকণমান ক'বলৈ আহিলোঁ আপোনালোকে ভগৱানকো কি অকণো বিশ্বাস নকৰে নেকি যে ইমান ভগৱানৰ প্ৰতি অকণো শ্ৰদ্ধা বোলা বস্তুটো নাই নেকি আপোনালোকৰ ইমান এনেকুৱা উপলুঙা কৰিছে ভগৱানৰ নাম লৈ কেনে বেয়াকৈ আপোনালোকে নাটক বনাইছে আজিও মই এটা ভিডিঅ' চাইছোঁ ভাইটি ভণ্টি এজনে বনাইছে ভালেই লাগিলে বাৰু ভিডিঅ'টো তেখেতসকলে এইবোৰ বিতৰ্কিত কৰাৰ কাৰণেই বনাইছে আৰু যে ভগৱানৰ লৈ কেনে নাটক ৰচিছে তাৰপিছত কৈছে যে নাটক অকণমান চুপতি কৰিলোঁ ভগৱানৰ নামতনো চুপতি কৰা বস্তু জানো আৰু সঁচা কথা কৈছোঁ মই ঘৰৰ পৰা যেতিয়া ওলাই যাওঁ মই সদায় অগ্নিনাভ বাবা আৰু মোৰ পদুমণি আই মাতৃক মই মাতষাৰ লগাই মই ওলাই যাওঁ আৰু যদিও মই পাহৰি যাওঁ মই আধা ৰাস্তাত মোৰ মনত পৰে মই সেই আধা ৰাস্তাতে মই সেই ভগৱানৰ নাম অগ্নিনাভ বাবা আৰু পদুমণি আই মাতৃ মোক ৰক্ষা কৰিব বুলি মই কৈ কেনেহে ওলাওঁ গম পাইছেনে বাৰু আৰু মই বহুত বিশ্বাস কৰোঁ মই মই যোৱা নাই অগ্নিনাভ মন্দিৰলৈ কিন্তু মোৰ মনৰ পৰা মই বহুত বিশ্বাস কৰোঁ সেইকাৰণে মই সেই ভগৱানৰ নাম লওঁ সেই মন্দিৰৰ নামভাগ মই লৈ কেনে মই ঘৰৰ পৰা ওলাই যাওঁ আৰু যদি মই ভালে কুশলে থাকোঁ সুস্থ থাকোঁ মই এদিন হ'লেও সেই মন্দিৰত দৰ্শন কৰিম বুলি মই ভাবিছোঁ মোৰ বহুত ইচ্ছা আছে মই যাম আৰু মানুহে যদি যাবও নোৱাৰে তেখেতসকলে এনেকুৱা এটা উলিয়াই দিছে যে আমি অনলাইন সেৱা কৰিব পাৰোঁ অকল অনলাইন সেৱাটো ক'বলৈহে কিন্তু আপুনি যদি পবিত্ৰ মনেৰে ঘৰৰ পৰাই যদি তেখেতক দৰ্শন কৰিব বিচাৰে বা ভাবে ভালকৈ ঘৰত ধূপ ধূনা চাকি যদি জ্বলাই ভাল মনেৰে পবিত্ৰ মনেৰে যেনেকৈ হ'লেও আপোনাক ভগৱানে নিশ্চয় চাব কাৰণ আপুনি যে গৈ তাত চাকি বন্তি শৰাই দিব লাগিব সেইটো কোনো কথা নহয় মনৰ পৰা যদি আপুনি একদম শুদ্ধ মনেৰে যদি এবাৰ ভাবি চায় কথাটো আৰু ভাল মনেৰে যদি ভাবি চায় এবাৰ ভাবি চাবচোন যে আমি ঘৰৰ পৰাও এই অকল অগ্নিনাভ বাবা মন্দিৰে বুলি নহয় যিকোনো থান হওক যিকোনো মন্দিৰ হওক আমি ঘৰৰ পৰা যদি অকণমান ভাল মনেৰে যদি পূজা কৰোঁ বা প্ৰাৰ্থনা কৰোঁ ধূপ চাকি জ্বলাওঁ গা পা ধুই গা মূৰ ধুই ঘৰ দুৱাৰ চব মোহাৰি কেনে আমাৰ ভগৱানৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা আছে ভগৱানে নিশ্চয় শুনিব কাৰণ আমি এটা শ্ৰদ্ধা মনত এটা ভাল পবিত্ৰ মন লৈ কেনে আমি ভগৱানক তেখেতক মাতিছোঁ যেনেকৈ হ'লেও তেখেত আহিব আৰু সঁচা কথা ক'বলৈ গ'লে যে এইবোৰ বিতৰ্ক আৰু নকৰিব বুলি মই ক'ব লৈছোঁ কাৰণ ভগৱানৰ নামত লৈ এনেকুৱা নাটকৰ নিচিনা বনাই দিছে আৰু এখন ঘৰত তেখেতসকলে নিজেই স্থাপিত কৰিছে আৰু মই নিজে ভিডিঅ' কিছুমান চাইছোঁ ইমান প্ৰসাদ ভৰাই লৈ মানুহবিলাকে ইমান কষ্ট কৰি মূৰত টুকুৰি লৈ যায় আৰু ৰখি থাকে ইমান ভিৰ হয় আৰু ইমানখিনি প্ৰসাদ নষ্ট হৈছে ইমান পইচা এনেই নষ্ট হৈছে আৰু সেইখিনি পইচা যদি 500 এটকা যদি দিব লগাও হৈছে একো বেয়া কথা নহয় কাৰণ মন্দিৰৰ স্থানটো বহলাব লগা হৈছে তেখেতসকলৰ আমি ভক্ত প্ৰাণসকল যাবৰ বা বহিবলৈ অকণমান জেগা লগা হৈছে তেখেতসকলক জেগাটো বা কিমান আছে মই বাৰু দেখা নাই মই কৈছোঁ সেইটো কাৰণে যে কিমান জেগা লাগে নহয় জানো সুন্দৰকৈ যদি অলপ বহল আহলকৈ তেখেতসকলে যদি আমাৰ কাৰণে যদি ভালকৈ বনায় তো ভালকৈ যদি বনায় নিশ্চয় বহুত পইচা দৰকাৰ হ'ব তো আমি সেনেকৈ শৰাই
থোৰেদি যদি এনেকৈ অলপ কিবা কিবি দান বৰঙণি দিওঁ, আমাকতো কোৱা নাই তেখেতসকলে যে আমাক ইমান টকা দিয়ক, ইমান টকা নিদিব বা আপুনি ইমান টকা দিয়ক, এনেকৈতো কোৱা নাই। 500 এটকা এইটো অনলাইন সেৱা। এখন শৰাই আপুনি কিনিব যাওকচোন, বুট মাহৰ কিমান দাম, বুটৰ দাম কিমান, 1 কেজি মগুৰ দাম কিমান, ফল আপুনিতো এখন শৰাই দিওঁ ক'লে মগু, চানা, কল, কুঁহিয়াৰ, নাৰিকল আৰু এবিধ ফল এনেকৈ দিওঁতেতো 500 টকা বেছিয়ে যাব নহয় জানো। আৰু যে আমি যাম যে নিজৰ গাড়ীখন হ'লে কি হয়, গাড়ীখনতো তেল ভৰাব লাগিব, যদি ঘৰৰ মানুহে চলাব নাজানে ড্ৰাইভাৰ এজনৰ দাম দিব লাগিব, কিমান কেইটকা হয় চাওকচোন। আৰু যদি আপুনি ঘৰৰ পৰাই যদি এইটো পাৰিছে, তেখেতসকলে এইটো প্ৰচেছ উলিয়াই দিছে, তো কিহৰ বেয়া কথা। মই কিন্তু বহুত বিশ্বাস কৰোঁ, বহুত বিশ্বাস আছে মোৰ। মই সঁচা কথা কৈছোঁ, মোৰ 2জনী ছোৱালী আছে, মই সঁচা কথা কৈছোঁ। মই যেতিয়াই মই ঘৰৰ পৰা ওলাই যাওঁ তেতিয়াই মই অগ্নিনাভ বাবা মন্দিৰৰ অগ্নিনাভ বাবাক মই মাতোঁ, আৰু পদুমণি আই মাতৃক মই সদায় মাতোঁ। মোৰ যেতিয়াই মোৰ প্ৰব্লেম, যিকোনো অসুবিধা প্ৰব্লেম হয়, মই সদায় ভগৱানক মাতোঁ, সদায় পদুমণি আই মাতৃক মাতোঁ, সদায় অগ্নিনাভ বাবাক মাতোঁ, আৰু মাতি কেনে সদায় কওঁ, হে ভগৱান আপুনি মোক দয়া কৰক, মোৰ আমুকটো বস্তু মই বিচাৰি পোৱা নাই, মোৰ এনেকুৱা হৈছে, মোৰ পইচা হেৰাইছে, মোৰ কিবা এটা মোৰ এক্সিডেণ্ট হৈছে, মোৰ আজি কিবা গাড়ীৰ চাবি বিচাৰি পোৱা নাই, মোৰ কিবা হৈছে, মই সদায় ভগৱানক মাতোঁ, গম পাইছেনে। আজি এইটো কথা ক'বৰ কাৰণে মই আহিলোঁ। কোনো ভুল বুলি নাভাবিব আপোনালোকে, বা কিবা বুলিও আপোনালোকৰ মন্তব্য, আপোনালোকে যি ক'ব বিচাৰে ক'ব, মই এইটো কোৱা নাই। মই কিন্তু কোনো বেয়া বা ভুল কিবা উদাহৰণ হিচাপে মই অহা নাই। মই বহুত বিশ্বাস কৰোঁ, ভগৱানৰ প্ৰতি মোৰ বিশ্বাস আছে। সেইটো কাৰণে মই ক'বলৈ খুজিলোঁ যে আপোনালোকে এই মন্দিৰ ভাগক লৈ কেনে আৰু বিতৰ্ক যাতে নকৰে, মই সেইটোৱে ক'বলৈ আহিলোঁ। আৰু মই যদি ভালে কুশলে থাকোঁ, মই এবাৰ দৰ্শন কৰিম, মোৰ বহুত ইচ্ছা আছে, মই যাম। আৰু সেয়াই আৰু মোৰ 2জনী ছোৱালী, মই সদায় ভাবোঁ যে মোৰ ছোৱালীকেইজনী ভাল হওক বুলি, সেয়ে ভগৱানক সদায় সেনেকৈ মানো। আৰু ইমান মানুহৰ যে পইচা আছে বুলি বা পাৱাৰ আছে বুলি ইমান কিবা কিবি মানুহক ক'ব, আৰু কিহৰ দৰকাৰ পৰিছেনো, লোকে কেনেকৈ কি কৰিছে সেইবোৰ মাজত মানে উকতি ফুৰিবলৈ, মই সেইটো বুজি নাপাওঁ। আজি মোৰ পইচা আছে বুলি মই কি যাকে তাকে যি টি ক'ম নেকি, মোৰ পাৱাৰ আছে বুলি মই যাকে তাকে যি টি ক'ম নেকি। জেঠিও মানে চট কৈছে মই কথাখিনি কওঁতে, গম পাইছে কি, মোৰ পইচা আছে বুলি মই কি চবকে য'ত ত'ত যাৰ তাৰ ভুল উকতি থাকিম নেকি। মোৰ পাৱাৰ আছে বুলি মই কি যাকে তাকে যি টি মাৰিম, বা কিবা ভুল আছে বুলি মই যাকে তাকে মানে যি টি উকতি ফুৰিম নেকি। এইবোৰ কৰি কিনে কিবা লাভ আছে জানো। মোৰ পইচা আছে বুলি মই সেইটো কৰিব নোৱাৰোঁ নহয়। পইচা আছে আপুনি সৎ কামত লগাওক, বিধৱা আশ্ৰম, বৃদ্ধ আশ্ৰম এখনত আপুনি পইচা লগাওক। এই যে বাটে ঘাটে মানুহ বহি থাকে, বৰষুণত তিতি পৰি থাকে, তেখেতসকলক আশ্ৰয় দিয়ক, সেইবোৰ কৰক, গম পাইছেনে। যদি পইচা আছে, আমাৰতো পইচা নাই, আমাৰ মনে কয় যে দিওঁ বুলি, কিন্তু পইচা নাই। সেইটো কাৰণে যিকেইটকা আছে যেনেকৈ পাৰোঁ তেনেকৈ মানুহক সহায় কৰিবলৈ চেষ্টা কৰোঁ। ইমানো অজস্ৰ নাই, হ'লেও যিকেইটকা আছে নিজে ঘৰখন চলি আৰু ল'ৰা ছোৱালী পঢ়াই শুনাই, আৰু যদিও এনেকৈ পাৰোঁ, দুখ লাগে এনেকুৱা মানুহবিলাক দেখিলে, পূৰা মানে অসুস্থ হৈ ৰাস্তাত পৰি থকা মানুহবিলাকক দেখিলে বহুত দুখ লাগে। সেইটো কাৰণে কৈছোঁ যে আপোনালোকৰ পাৱাৰ আছে, ধন টকা পইচা আছে বুলি এইবোৰ কৰি নাথাকিব দেই। মই কাৰো নাম লৈ কোৱা নাই, মই ইমানটোৱে কৈছোঁ যে আৰু অগ্নিনাভ বাবাক লৈ কেনে আপোনালোকে বিতৰ্ক নকৰিব। আজিলৈ আহিছোঁ, আৰু সেয়াই আৰু মোৰ ক'বলগীয়া মন্তব্য। আপোনালোকে বেয়া নাপাব, মই কাকো বেয়া দৃষ্টিৰে বা বেয়া কিবা ক'ব খোজা নাই। অকল মই এইটোৱে ক'ব খুজিছোঁ, বহুত শুনিছোঁ, বহুত মানে মোবাইলত ইউটিউবত দেখি আছোঁ এইবোৰ ভিডিঅ', মানে অগ্নিনাভ বাবাক লৈ ইমানেই হেৰি কৰিছে। ভগৱানৰ প্ৰতি যদি অকণমান দয়া মমতা আছে আপোনালোকে আৰু বিতৰ্ক কৰাটো বন্ধ কৰক। সেয়াই আৰু মোৰ ক'বলগীয়া একো নাই। আজিলৈ আহিছোঁ।